নমস্কাৰ বন্ধুসকল, আপোনালোকে যদি নতুনকৈ ফেচবুক প্ৰফাইল এটা বা পেজ এটা খুলিছে, তাৰপিছত আপোনালোকে যদি ইয়াত পাৰফৰ্মেন্স ডেশবৰ্ডত ক্লিক কৰে, তাৰপিছত আপোনালোকে যদি উইকলি চেলেঞ্জ চাই আপোনালোকে ফেচবুকৰ চাব পাৰিছে এনেকুৱা ধৰণৰ উইকলি চেলেঞ্জ আহে। তো আপোনালোকে কেনেকৈ কমপ্লিট কৰিব উইকলি চেলেঞ্জটো আজিৰ ভিডিঅ'ত আপোনালোকক এটা এটাকৈ দেখাম। তো বলক তো আপোনালোকৰ ফেচবুক উইকলি চেলেঞ্জ কমপ্লিট কৰিবৰ কাৰণে আপোনাৰ ফেচবুক পেজটো ওপেন কৰিব। কৰাৰ পিছত ওপৰত চাব পাৰিছে আপোনালোকৰ ফেচবুকৰ যোনটো লগো হয়, আপোনালোকৰ লগত ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে ইয়াত যিকোনো জায়গাত ক্লিক কৰিব পাৰে, আপোনালোকৰ প্ৰফাইল ডিপিটো ক্লিক কৰিব পাৰে এণ্ড আপোনালোকে মাজতো ক্লিক কৰিব পাৰে। তো মোক কৰাৰ পিছত ইয়াত চাব পাৰিছে পাৰফৰ্মেন্স ডেশবৰ্ড। তো আপোনালোকে পাৰফৰ্মেন্স ডেশবৰ্ডত ক্লিক কৰিব। পাৰফৰ্মেন্স ডেশবৰ্ডত ক্লিক কৰাৰ পিছত ইয়াত চাব পাৰিছে মোৰ উইকলি চেলেঞ্জ এটা কমপ্লিট হৈ গৈছে। ইয়াৰ এইটো কাৰণে অলপ দেখাইছে চাব পাৰিছে। তো ইয়াত আপোনালোকে কণ্টিনিউ ইউৰ উইকলি প্ৰগ্ৰেছ, তো ইয়াত আপোনালোকে ক্লিক কৰিব, তলত চাব পাৰিছে। তো ইয়াত ক্লিক কৰাৰ পিছত চাব পাৰিছে আপোনালোকৰ উইকলি চেলেঞ্জ ইয়াত আহি গ'ল। আপোনালোকৰ বহুত ধৰণৰ উইকলি চেলেঞ্জ থাকে, আপোনালোকক পিছত মই দেখাম, এইফালে চাব পাৰিছে। তো প্ৰথমে যোনটো উইকলি চেলেঞ্জ মানে ফেচবুক পেজ খোলাৰ পিছত নতুনকৈ খোলাৰ পিছত এইটো আহে। তো ইয়াত চাব পাৰিছে প্ৰথমে যোনটো ছেলেক্ট ইউৰ প্ৰফাইল কেটেগৰী, এইটো মই কমপ্লিট কৰিছোঁ, কিন্তু ইয়াত চাব পাৰিছে আৰু 4টা আছে। তো 4টা কেনেকৈ কমপ্লিট কৰিব লাগিব, তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত চাব পাৰিছে প্ৰথমটো আছে ক্ৰিয়েট 3 নিউ পাব্লিক পোষ্ট। তো ইয়াৰ পৰা চাব পাৰিছে ক্ৰিয়েট 3 পাব্লিক পোষ্ট, মানে আপোনালোকক 3টা পাব্লিক পোষ্ট কৰিব কৈছে। তো আপোনালোকক পাব্লিক পোষ্ট কেনেকৈ কৰিব আপোনালোকক মই দেখাম লাইভ প্ৰুফ কমপ্লিট কৰি। ইয়াত আপোনালোকে ক্লিক কৰিব। কৰাৰ পিছত ইয়াত চাব পাৰিছে আপুনি যিকোনো পোষ্ট কৰিব পাৰে। তেনেকৈ মই ইয়াত চাব পাৰিছোঁ মই গুড মৰ্ণিং দিলোঁ। ইয়াত চাব পাৰিছোঁ ওপৰত নেক্সট, মই নেক্সটত ক্লিক কৰিলোঁ। কৰাৰ পিছত ইয়াত নট নাওত ক্লিক কৰিলোঁ। কৰাৰ পিছত ইয়াত চাব পাৰিছে পোষ্ট। তো মই পোষ্টত ক্লিক কৰাৰ লগে লগে মোৰ গুড মৰ্ণিংটো পোষ্ট হৈ গ'ল। চাব পাৰিছে মই ইয়াত ৰিফ্ৰেছ কৰিম। ৰিফ্ৰেছ কৰাৰ লগে লগে ইয়াত চাব পাৰিছে এটা কমপ্লিট হৈ গ'ল। তো এনেকৈ কৰি আপোনালোকে যিকোনো 3টা আপোনালোকৰ টাইপিং কৰি লিখিব পাৰিব, লিখি আপোনালোকে পোষ্ট কৰক, আপোনালোকৰ এইটো প্ৰথমটো কমপ্লিট হৈ যাব। তাৰপিছত ছেকেণ্ডটো আছে আপোনালোকে চাব পাৰিছে ক্ৰিয়েট 3 নিউ পাব্লিক ৰিলছ। তো আপোনালোকক ৰিলছ মানে পোষ্ট কৰিব কৈছে। তো আপোনালোকে ৰিলছ কেনেকৈ পোষ্ট কৰিব, তো আপোনালোকে যদি ইয়াত যদি ক্লিক কৰে, কৰাৰ পিছত ইয়াত চাব পাৰিছে আপোনালোকৰ যিকোনো আপোনালোকৰ ফেচবুকত যিমান আপোনালোকৰ ভিডিঅ' আছে আহি যাব, মানে ভিডিঅ' গেলেৰীত যিমান ফটো আছে আহি যাব। তো আপুনি যিকোনো ৰিল মানে ভিডিঅ' শ্বেয়াৰ কৰিব লাগিব। তো চাব পাৰিছে ইয়াত ভিডিঅ' আছে, মই নেক্সটত ক্লিক কৰিলোঁ। কৰাৰ পিছত আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ ডিছক্ৰিপশ্যন টাইটেল লিখি আপোনালোকে চাব পাৰিছে শ্বেয়াৰ নাও। তো ইয়াত শ্বেয়াৰ নাওত ক্লিক কৰিলে শ্বেয়াৰ হৈ যাব। চাব পাৰিছে মই মানে ফটোকৈ শ্বেয়াৰ কৰি দিলোঁ, এটা চাব পাৰিছে ইয়াত শ্বেয়াৰ হৈ গ'ল। তেনেকৈ কৰি আপোনালোকে শ্বেয়াৰ কৰিব পাৰিব। এটা শ্বেয়াৰ কৰাৰ লগে লগে ইয়াত চাব পাৰিছে এটা কমপ্লিট হৈ গ'ল। তেনেকৈ কৰি আপোনালোকে শ্বেয়াৰ কৰিব পাৰিব। তাৰপিছত ইয়াত তলত চাব পাৰিছে গেট 5 ইণ্টাৰেকশ্যন অন ইউৰ পোষ্ট। আপোনালোকক মানে ইণ্টাৰেকশ্যন 5টা পোষ্টত ইণ্টাৰেকশ্যন আহিব লাগে। তো আপোনালোকৰ ইণ্টাৰেকশ্যন মানে কি আপোনালোকক মই দেখাম। ইণ্টাৰেকশ্যন মানে আপোনালোকৰ ধৰি লওক ইয়াত আপোনালোকৰ যিকোনো এটা পোষ্ট কৰিলে, মই পোষ্ট এটা কৰিছিলোঁ চাব পাৰিছে, ইয়াত মানে আপোনালোকৰ লাইক আহিব লাগিব, লাইক নহ'লে লাভ নহ'লে কিউটি মানে কিবা আহিব লাগিব চাব পাৰিছে এনেকুৱা। বা ইয়াত আপোনালোকৰ যদি কোনোবা কমেণ্ট কৰে, ধৰি লওক কোনোবা এইটো পোষ্ট আপোনাৰ শ্বেয়াৰ কৰিলে, শ্বেয়াৰ নাওত শ্বেয়াৰ কৰিলে, এনেকৈ আপোনালোকৰ 5টা লাইক আহিলেও হৈ যাব, বা 5টা কমেণ্ট আহিলেও হৈ যাব, বা 5টা শ্বেয়াৰ আহিলেও আপোনালোকৰ এইটো উইকলি চেলেঞ্জটো কমপ্লিট হৈ যাব। তো এইটোৱে মানে ইণ্টাৰেকশ্যন, 5টা পোষ্ট ইণ্টাৰেকশ্যন মানে 5টা লাইক বা কমেণ্ট আহিব লাগে, তো আপোনাৰ এইটো কমপ্লিট হৈ যাব। তলত চাব পাৰিছে অট'মেটিকলি শ্বেয়াৰ ইউৰ ইনষ্টাগ্ৰাম পোষ্ট টু ফেচবুক। তো ইয়াত চাব পাৰিছে আপুনি ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে ইনষ্টাগ্ৰামৰ লগত লিংক কৰিব পাৰিব ফেচবুকটো। আপুনি যদি কৰিব বিচাৰে তো ইয়াত গ' টু একাউণ্ট ক্ৰিয়েট, আপোনালোকে গ' টু একাউণ্ট ক্লিক কৰি আপোনালোকে ইনষ্টাগ্ৰাম ইয়াত লিংক কৰিব পাৰিব। যিহেতু মই লিংক নকৰোঁ, ইয়াত মই চাব পাৰিছে এইটো মোৰ কমপ্লিট হৈ গ'ল। চাব লিংক কৰক নকৰক ইয়াত টিপিলে কমপ্লিট হৈ যাব এইটো, বা আপুনি ডাইৰেক্ট স্কিপো কৰি দিব পাৰে। ইয়াত চাব পাৰিছে স্কিপ ফৰ নাও। তো ইয়াত আপোনালোকে স্কিপো কৰি দিব পাৰে এনেকুৱা। তেনেকৈ কৰি আপোনালোকৰ উইকলি চেলেঞ্জ মিছনটো কমপ্লিট কৰিব পাৰিব। তো আজিলৈ ইমানে। এনেকুৱা ভিডিঅ' চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ফেচবুকত চাই যদি ফ'ল' কৰিব নাপাহৰিব।